হেল্ল' ভিউয়াৰ্স এসআই ফ্ৰীডমলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকক দেখুৱাম এপিডিচিএল ইজিপেত কেনেদৰে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব। তো ভিউয়াৰ্স যিসকল ভিউয়াৰ্সে এই চেনেলটোত আজি নতুনকৈ ভিডিঅ' চাই আছে তেওঁলোকক মই অনুৰোধ জনাম যে তেওঁলোকে এই চেনেলটো সাবস্ক্ৰাইব কৰে, লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ পাহৰি নাযাব। তো ভিউয়াৰ্স বলক আমি ভিডিঅ'ৰ মাজলৈ যাওঁ। প্ৰথমতে আপোনালোকে এপিডিচিএল ইজিপে বুলি গুগলত সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনালোকে প্ৰথম লিংক যোনটো পাব ইজিপে লগইন, এটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এই ধৰণৰ আপোনালোকে দেখিবলৈ পাব। ইয়াতে প্ৰথমটো যোনটো আছে আপোনালোকৰ এজেন্ট ৰেজিষ্ট্ৰেচন। তো ইয়াতে আমি এজেন্ট ৰেজিষ্ট্ৰেচনত ক্লিক কৰিম। ক্লিক কৰাৰ আগত মই কিছুমান কথা ইয়াতে জনাই লওঁ আপোনালোকক। অকল আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেচন কৰিলেই নহব, সেলফ ডিক্লেয়াৰেশ্যন লাগিব। যদি আপোনাৰ নামত কাৰেন্ট বিলটো আছে তেনে ক্ষেত্ৰত সেলফ ডিক্লেয়াৰেশ্যনটো নালাগে। যদি আপোনাৰ বেলেগ কাৰোবাৰ নামত আছে কাৰেন্ট বিল তেনে ক্ষেত্ৰত আপোনালোকৰ সেলফ ডিক্লেয়াৰেশ্যনৰ দৰকাৰ। তাৰ পিছত যেতিয়া আপোনালোকে এজেন্ট ৰেজিষ্ট্ৰেচন কৰিব, এজেন্ট ৰেজিষ্ট্ৰেচন হোৱাৰ পিছতো এটা এগ্ৰিমেন্ট হয় এছডিঅ'ৰ লগত। তো ইয়াতে আপোনালোকে এগ্ৰিমেন্টটো আপোনালোকে ডাউনলোড কৰি ইয়াতে ডাউনলোড ড্ৰাফট এগ্ৰিমেন্ট ফৰ ইজিপে, এইটো আপোনালোকে এগ্ৰিমেন্টটো ডাউনলোড কৰিব কৰি আপোনালোকৰ দলিলত প্ৰিন্ট আউট ওলাই নটাৰী কৰি আকৌ আপোনাৰ এছডিঅ'ৰ তাতে জমা দিব লাগিব। জমা দিয়াৰ পিছতহে তেখেতে এপ্ৰুভ কৰিব। ইয়াৰ আগত আপোনালোকে অনলি এপ্লাই কৰি থলে নহব। আমি ইয়াতে জানিম যে কেনেদৰে এজেন্ট ৰেজিষ্ট্ৰেচন কৰে। আমি ইয়াতে এজেন্ট ৰেজিষ্ট্ৰেচনটো আমি ক্লিক কৰিম। এজেন্ট ৰেজিষ্ট্ৰেচনত ইয়াতে এপ্লিকেণ্টছ নেম লাগিব, যাৰ নামত হ'ব নামটো ইয়াতে দিব, ৰেচিডেণ্ট এড্ৰেছ, ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব, পিন কোড দিব। ইয়াতে আপোনাৰ কনজিউমাৰ নাম্বাৰ, য'ত আপোনাৰ বিদ্যুৎ বিলত আপোনালোকৰ এটা কনজিউমাৰ নাম্বাৰ থাকে, সেই কনজিউমাৰ নাম্বাৰটো ইয়াতে দিব লাগিব। তাৰপিছত মোবাইল নম্বৰটো দিব লাগিব। দিয়াৰ পিছত ভেলিডেট কৰিব লাগিব। এপিডিচিএল কনজিউমাৰ নেম, যাৰ নামত এই বিদ্যুৎ বিলটো আছে তেখেতৰ নামটো লিখিব লাগিব। সাব ডিভিজন নেম লিখিব লাগিব। ইয়াতে এড্ৰেছ প্ৰুফ দিব লাগিব। এড্ৰেছ প্ৰুফ টাইপ আপোনাৰ ড্ৰাইভিং লাইসেন্স, তাৰপিছত পাছপোৰ্ট, বেংক পাছবুক, আধাৰ কাৰ্ড। ইয়াৰ পৰা আপোনাৰ যোনটো আছে সেইটো ইয়াতে সিলেক্ট কৰি আপোনালোকে ইয়াতে আপলোড দিব লাগিব। তাৰপিছত আইডেন্টি প্ৰুফ টাইপ, আইডেন্টি প্ৰুফ ইয়াতে আছে ড্ৰাইভিং লাইসেন্স, পাছপোৰ্ট, পেন কাৰ্ড আৰু আধাৰ কাৰ্ড। এইটো হোৱাৰ পিছত আপোনালোকে আপলোড দিব লাগিব। আপলোড দিয়াৰ পিছত ইয়াতে ফাৰ্ম আৰু কোম্পানী টাইপ, ইয়াতে অপশন আছে সিঙ্গেল এপ ইউজাৰ আৰু মাল্টি এপ ইউজাৰ। মই আপোনালোকক ৰেফাৰ কৰিম মাল্টি এপ ইউজাৰটো ল'ব, যেহেতু ইয়াতে বহুত কেইটা আপোনালোকে ইউজাৰ ক্ৰিয়েট কৰিব পাৰিব। আপ টু 10, 1ৰ পৰা 10টা লৈকে আপোনালোকে ইউজাৰ ক্ৰিয়েট কৰিব পাৰিব। আপোনালোকে মাল্টি ইউজাৰ যদি আপোনালোকে সিঙ্গেল ল'ব বিচাৰে সিঙ্গেল ল'ব পাৰে। তাৰপিছত পাছপোৰ্ট সাইজ ফটো ইয়াতে আপলোড দিব লাগিব। তাৰপিছত আপোনাৰ ইয়াতে কাৰেন্ট বিলটো আপোনাৰ নামত আছে নে আপোনাৰ ঘৰৰ বেলেগ কাৰোবাৰ নামত আছে। যদি আছে ইয়েস, আৰু যদি আপোনাৰ নামত নাই তেনে ক্ষেত্ৰত আপুনি নো কৰিব। তাৰপিছত ইয়াতে কোম্পানী ফাৰ্ম বা আপুনি নিজে সেলফ যদি কৰি আছে, যদি আপোনাৰ নামতে নিজে কৰি আছে তেনে ক্ষেত্ৰত আপোনাৰ নামটো দিব, আৰু যদি কোম্পানী ফাৰ্ম কিবা থাকে আপোনালোকে ইয়াতে কোম্পানীৰ নামটো দিব। দিয়াৰ পিছত ইয়াতে এড্ৰেছ দিব লাগিব। যদি আপোনাৰ নামত আছে আপোনাৰ ৰেচিডেণ্ট এড্ৰেছটো ইয়াত দি দিব। তাৰপিছত ডিষ্ট্ৰিক্ট, পিন কোড, পান কাৰ্ড নম্বৰটো দিব। তাৰপিছত ইয়াতে আপলোড দিব লাগিব পান কাৰ্ড। তাৰপিছত ইয়াতে জিএছটি আইএন নম্বৰটো লাগিব। তাৰপিছত জিএছটিটো আপোনালোকে আপলোড দিব লাগিব। তাৰপিছত জিএছটি টাইপ আপোনালোকৰ কেনেধৰণৰ প্ৰপাৰ্টাৰশ্বিপ নে ফাৰ্ম জিএছটি, এইটো আপোনালোকে ইয়াতে সিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ জিএছটি যদি আপোনাৰ ৰেগুলাৰ হয় ৰেগুলাৰ দিব, আৰু যদি আপোনাৰ কম্পজিটিভ হয় কম্পজিটিভটো সিলেক্ট কৰিব, আৰু যদি ৰেগুলাৰ আপোনালোকে ৰেগুলাৰটো সিলেক্ট কৰি দিব। তাৰপিছত ইয়াতে ডিক্লেয়াৰেশ্যনটো পাব। ডিক্লেয়াৰেশ্যনটো আপোনালোকে ক্লিক কৰিব। তাৰপিছত ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে সেভ এণ্ড প্ৰিভিউ কৰাৰ পিছত আপোনালোকৰ সাবমিট কৰিব লাগিব। তো ভিউয়াৰ্স এইখিনি আপোনালোকে ফিল আপ কৰি তাৰপিছত ফিল আপ কৰাৰ পিছত যেতিয়া সাবমিট দিব আপোনাৰ মোবাইলত এটা একনলেজমেন্ট আহিব। একনলেজমেন্ট যেতিয়া আহিব তেতিয়া আপুনি এছডিঅ' তাতে যাব।
SDO তাতে গ'লে আপুনি তেখেতক ক'ব যে মই এপ্লাই কৰিছোঁ, কৰাৰ পিছত SDO তাৰে পৰা পৰামৰ্শ দিব। পৰামৰ্শ দিয়াৰ পিছত আপোনালোকে মই আগত যেনেকৈ কৈছোঁ আপোনালোকৰ এটা এগ্ৰিমেণ্ট লাগিব। ইয়াতে এগ্ৰিমেণ্ট কপিটো আপোনালোকে নটাৰী কৰিব লাগিব। কৰাৰ পিছত আকৌ SDO তাতে যাব লাগিব। যোৱাৰ পিছতহে আপোনালোকৰ সেইটো এপ্ৰুভ হ'ব। তো ভিউয়াৰ্স, আশা কৰোঁ আপোনালোকে এই গোটেইখিনি তথ্য বুজি পাইছে। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ এই চেনেলটো পাহৰি নাযাব। ইউজাৰ কেনেদৰে ক্ৰিয়েট কৰিব লাগে এই বিষয়ে মই আপোনালোকক জনাম, যে কেনেদৰে আপোনালোকে ইউজাৰ ক্ৰিয়েট কৰিব লাগে, ৰিচাৰ্জ কেনেদৰে কৰিব লাগে এই বিষয়ে মই আপোনালোকক জনাম। তো ভিউয়াৰ্স, আজিৰ কাৰণে ভিডিঅ' ইমান আছিল। ধন্যবাদ।